বাজা কাছর বাজা হলুদের শাখ বাজা বছর পরে আবার এলো মাঝে পুজো পুজো গন্ধ নিয়ে নতুন গানের ছন্দ নিয়ে শারদীর খুশিতে মন নাচে এলো 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 মা দুৰ্গা মা দুৰ্গা পূজা আহি গ'ল আৰু কেইটামান বজাৰ কৰিলোঁ আমি আৰু তাৰপিছত কেইটামান অনলাইন অৰ্ডাৰ দিলোঁ গতিকে কি বজাৰ কৰিলোঁ চাওঁ আহক কি বজাৰ কৰিলোঁ আজি এয়া মিছন চাৰিআলি আহি পালোঁ আমি এতিয়া গৈ আছোঁ বজাৰ কৰিবলৈ মই আৰু মোৰ বান্ধৱী আহিছিলোঁ বজাৰ কৰিবৰ কাৰণে তাই মোৰ বহুত সৰু কালৰ ফ্ৰেণ্ড হয় আৰু 2002 চনৰ পৰা আমাৰ দুজনীৰ এয়া বন্ধুত্ব এতিয়ালৈকে বহুত ভালদৰে গৈছে একদম ক্ল'জ ফ্ৰেণ্ড হয় একদম সৰুৰ পৰাই দুয়ো একেলগে থকা ছোৱালী হয় আমি দুইজনী গতিকে ইফালে ইফালে ক'ৰবাত গ'লে তাইৰ লগতেই যোৱা হয় প্ৰায়ে সেইকাৰণে আজিও ওলালোঁ দুইজনী তাইৰ লগত থাকিলে মোৰ হাঁহোতে দিনটো পাৰ হৈ যায় মানে এনেকুৱা কথা ওলাই আমাৰ মাজত হাঁহি হাঁহি মানে ক'বই নোৱাৰোঁ যাবলৈ ওলাইছোঁ ঘৰত হা আৰু এতিয়া ঘৰ আহি আছোঁ আমি বিশাল মাৰ্কেটত বজাৰ কৰা হ'ল আৰু এয়া দুটা ঘৰৰ কাৰণে কুচন তাৰপিছত এয়া মিটাৰ ফেব্ৰিক অনা হৈছে 4টা মিটাৰ ফেব্ৰিক তাৰপিছত মাৰ বাবে চাদৰ মেখেলা ইয়াত ফলছ এটা আছে গুলি সূতা তাৰপিছত লেগিংছ যদি আপুনি তেজপুৰ বা তেজপুৰৰ আশে পাশে থকা বাসিন্দা হয় তেতিয়াহ'লে আপোনালোকে মই ক'ম যে এড্ৰিনাৰ পৰাই লেগিংছ ল'ব কাৰণ এড্ৰিনাৰ লেগিংছকেইটা বহুত ভাল যেতিয়া আপোনালোকে ধুব এইটো কেতিয়াও দীঘল হৈ নাযায় কিছুমান লেগিংছ চাব আপোনালোকৰ দীঘল হৈ গৈ থাকে বা বেয়া হৈ যায় বা ঢিলা হৈ যায় তেনেকুৱা হয় কিন্তু এড্ৰিনাৰ লেগিংছত কেতিয়াও আপোনালোকে কোনো ধৰণৰ প্ৰব্লেম নাপায় এইটো আৰু ইয়াৰ প্ৰাইচ হৈছে আপোনাৰ মাত্ৰ 200 টকা তাৰপিছত ইয়াতে আছে প্লেট যেনে লাগি থাকে ঘৰত তাৰপিছত লাইটাৰ ব্লাউজৰ লেচ ব্লাউজৰ কাৰণে হুক তাৰপিছত অকণমানি ট্ৰে দুখন তাৰপিছত ৰুমালৰ পেকেট তাৰপিছত এইটো ফ্ৰী দিছে তাৰপিছত এযোৰ পামচু লৈছোঁ আৰু দুটা এনেকৈ গিফ্টৰ কাৰণে লোৱা হৈছে জ্যামিতি বক্স তাৰপিছত এইটো হৈছে টেইলৰিং চক তাৰপিছত লৈছোঁ এইটো চচৰ বটল আৰু এইখন হৈছে মাৰ চাদৰখন এইটো আহি গ'ল মোৰ পাৰ্চেল পূজাৰ পাৰ্চেল চাওক এতিয়া কি আছে মই এইটো খুলি লওঁ বাৰু চাওকচোন কি আনিছোঁ আৰু কি আহিছে চাই লওঁ ৱাও যেনেকুৱা বিচাৰিছিলোঁ তেনেকুৱাই আহিছে চাওঁ এতিয়া এইবাৰ পূজাত মই চেলৱাৰ ল'ম বুলি ভাবিলোঁ সেইকাৰণে মই এই চেলৱাৰটোকে অৰ্ডাৰ দিলোঁ কটন হয় কটন এম্ব্ৰইডাৰী এখন ইয়াৰ চুৰ্ণি হয় ইমান ছফ্ট চুৰ্ণিখন চুবলৈ আৰু পূৰা এম্ব্ৰইডাৰী কৰা আছে এখন হৈছে ইয়াৰ চুৰ্ণি আৰু তাৰপিছত এইটো হৈছে ওপৰৰ পিচটো ইয়াৰ পেণ্টৰ পিচ আৰু এইটো একদম প্লেইন আছে ইয়াত কোনো এম্ব্ৰইডাৰী নাই আৰু তাৰপিছত এইটো হৈছে চুইজাৰৰ ওপৰৰ অংশটো এইটো দাদাৰ কুৰ্তা অনলাইন অৰ্ডাৰ দিছিল আৰু আজি আহিছে এতিয়া মই ইয়াক খুলি চাওঁ
ৱাও গতিকে মোৰ পূজাৰ বজাৰখিনি দেখুৱালোঁ আপোনালোকক। ইমানেই আছিল আজিৰ ভিডিঅ'টো। থেংক ইউ।